তই কাতি বিহুৰ অলপ কথা কৈ আছো। তহঁতে গাঁৱৰ ছোৱালীয়ে কাতি বিহুৰ বিষয়ে নাজান? দাদা ইয়াতে আমাক অলপ বুজাই দিয়ক। শুন তেতিয়াহ'লে, এই কাতি বিহু আমাৰ জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ। ইয়াত আহাৰ শাওণ খেতিৰ বতৰ। এই কৃষকসকলে নিজৰ ঘাম মাটিত পেলাই খেতি কৰে। এই সময়ত পোক পতংগবোৰে পথাৰত আগুৰি ধৰে। সেইবাবে কৃষকসকলে কীট পতংগবোৰ আঁতৰাবলৈ এই বিহু উদযাপন কৰে। কোন ছোৱালীয়ে ডাকৰ বচনেও কয়, আইনে কাটি ৰাখিব বান্ধি, যেনেকে ৰাখে ৰজাই ৰাণী। কাতি বিহুৰ দিনা গাঁৱৰ মানুহে ঘৰ দুৱাৰ চাফ চিকুণ কৰি ৰাখে। কাতি বিহুৰ দিনটোৰ আটাইতকৈ মনোৰম দৃশ্য হ'ল তুলসী তলৰ গধূলি। এই কাতি বিহুৰ দিনাখন সকলো অসমীয়া ৰাইজে উপবাসী থাকে। দে আজি বল তলতে উঠো। দে গধূলিবিলাক যদি গাজি খাব আহি ইফালে আছোন। হয় দেউতা মাতে, হয় বাইদেউ মাতে, মই তাক কহয় যাম। ঐ দেউতা ৰ মই যাইছো ৰ, মোৰ বহুত দিগদাৰ হৈছে আই। পথাৰত চাকি দিবলৈ গছাবোৰ বনাইছেনে নাই? কি কৈছা? ক'ত পাইনো? হয় মোৰ ঘৰ গাঁৱৰ ল'ৰা হৈছে গছা কি চিনি নোপোৱা? কিনো গছা? মই গছা চিনি নাপাওঁ নহয়। তেলে তই গছাই চিনি পাওঁ। হয় মোৰ ঘৰ বল বল মই তোক দেখাই যাওঁ গছা কি বস্তু। বল দেউতা দেখাই দি। এইবোৰ চাওঁ। এইবোৰৰ পৰাইতো আমি গছা বনাওঁ। যা এডাল কাটি লৈ আহ। বল এতিয়া আমি ঘৰত যাই গছাবোৰ বনাওঁ। এডাল ৰছী দিছোন মোক। তুলসী তলে জয় জয় ৰাম, তুলসী তলে মৃগ পহু চৰে, ৰামচন্দ্ৰ গোসাঁয়ে হৰ ধেনু ধৰে, ৰামচন্দ্ৰ গোসাঁয়ে হৰ ধেনু ধৰে। এয়াই হ'ল গছা। ঐ এতিয়া এডাল ল, আবেলিলৈ ইয়াত চাহ পথাৰত চাকি দিম।
জ্বলোৱা এগছি চাকি মোৰ মন তুলসীৰ তলতে জ্বলোৱা এগছি চাকি শৰাই এখনি দিবানে তুমি শৰাই এখনি